তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আৰু মই এতিয়া ওলাই আহিলোঁ বৰ্তমান কামলৈকে বুলি ৰাতিপুৱা হৈ থকা নাই বাৰু, 9মান বাজিছে এতিয়া। ধুনীয়াকৈ কামলৈকে ওলাই আহিলোঁ। আৰু মই কি কাম কৰোঁ আপোনালোকেও এনে মই কৰোঁ ডেলিভাৰী কাম, মানে ডেলিভাৰী বয়। গাইজ, মোৰ পেটটো পুৰি লৈ আহিলে কি হ'ব? মইতো গাড়ীখনৰ পেটটো পুৰাব লাগিব, সেইকাৰণে তেল ডিপুত আহি গ'লোঁ তেল ভৰাব লাগে। আৰু তেলৰ দাম যিহে বাছি বা নৰা হৈছে চব। আৰু গাইজ মানে কি কবি, তেলৰ 106 টকা লাগছে, 7 টকাই নৰা হৈছে। আমি হৈছোঁ ৰেগুলাৰ তেল ভৰাব লাগে, নৰা হৈ গৈছে। আৰু মই আহি পালোঁ অফিচ। এইগিলা মালগিলা পূৰা শ্বুটিং কৰি থৈ দিছে, পূৰা নিজৰ ভাগ কৰি থৈ দিছে। আৰু মোৰ ভাগৰকেইটা পাৰ্চেলকেইটা মই বাছি ল'লোঁ, ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া বাছি কিনে স্কেন কৰি যাম আৰু বৰ ধুনীয়াকৈ এতিয়া ওলাই আহিলোঁ পাৰ্চেলকেইটা লৈ কিনে স্কেন কৰিলোঁ ধুনীয়াকৈ পাৰ্চেলকেইটা লৈ এতিয়া পাৰ্চেল দিব লাগে ওলাই আহিলোঁ। আৰু ইয়াৰ প্ৰথম কাষ্টমাৰটোক পাৰ্চেল দিলোঁ, আকৌ ছেকেণ্ড কাষ্টমাৰটোক পাৰ্চেল দিব যাই আছোঁ। আৰু এনেকৈ পাৰ্চেল দি ঘূৰি ফুৰিছোঁ। আজি কিন্তু ৰ'দ পূৰা দিছে, ফালি দিছে গাইজ। মানে এতিয়া কাষ্টমাৰ এটা ৰখি আছোঁ মালটো দিবৰ কাৰণে। আৰু কাষ্টমাৰটো আহিলে ধুনীয়াকৈ মালটো দিওঁ দি যাওঁ আৰু এনেকৈ দি আছোঁ লাহে ধীৰে পাৰ্চেলবিলাক। আজি পাৰ্চেল আনিছিলোঁ মই 54, এতিয়ালৈকে 20টামান দিলোঁ, এটামান কেঞ্চেলো হৈছে। এনেকৈ দি আছোঁ আৰু গাইজ। মানে আমাৰ পাৰ্চেল দিয়া কাম হৈছে গাঁৱতো, সেইকাৰণে এইগিলা ৰাস্তাৰ অৱস্থা, এইগিলা ৰাস্তা দি সোমাই ফুৰিব লাগে। বৰষুণ দিলে একদম শাস্তি। ধুনীয়াকৈ পাৰ্চেল দি আছোঁ আৰু মানে আৰু বহুত পাৰ্চেল নাই, আজি পাৰ্চেল আছিল বাৰু 55 মানে আছিল। আৰু এতিয়া বৰ্তমান এইকেইটা দিলোঁ আৰু আছে কেইটামান ধুনীয়া দি আছোঁ। আৰু শেষ হ'ব আৰু 1 ঘণ্টামানৰ পিছত শেষ হৈ যাব। গাইজ, মই লৈ যোৱা পাৰ্চেলকেইটা দিলোঁ, দি এতিয়া বঢ়িয়াকৈ অফিচ পালোঁ আহি। আৰু এইটোৱে হৈছে আমাৰ অফিচটো। আৰু কেইটামান পাৰ্চেল বাৰু আজি ঘূৰিলাও, আৰু ধুনীয়াকৈ অফিচ আহি পালোঁ। আৰু এইবিলাক ঘূৰা পাৰ্চেলবিলাক কেঞ্চেলবিলাক বেলেগকৈ থলোঁ, স্কেন কৰিলোঁ, কৰি পেলাই এতিয়া বঢ়িয়াকৈ পইচা পাতি হিচাপ কৰি দি থৈ যাওঁ। আৰু তাৰপিছত মোৰ টাউনত এটা কাম আছিল, কামটো কৰি ল'লোঁ। আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ' লগ পাম। বাই বাই, টাটা।